নমস্কাৰ বন্ধুসকল, মই যোগী ঋতুৰাজ বৰুৱা। আজি বিপুৰীয়া নগৰৰ এটা ঐতিহ্যমণ্ডিত পুখুৰী কন্দলী পুখুৰীৰ পাৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'ত আমি চৰ্চা কৰিম সূৰ্য নমস্কাৰৰ বিষয়ে। হয়, সকলোৰে পৰিচিত নাম সূৰ্য নমস্কাৰ। এই সূৰ্য উপকাৰিতাৰ বিষয়ে, বেনিফিটছৰ বিষয়ে আৰু প্ৰিকশ্যনৰ বিষয়ে, কোন সকল লোকে এই সূৰ্য নমস্কাৰ কৰিব নালাগে তাৰ বিষয়ে আজি আমাৰ ভিডিঅ'ত চৰ্চা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আপোনালোকৰ যদি কোনো ধৰণৰ সমস্যা থাকে, শৰীৰৰ বিভিন্ন ৰোগ থাকে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। তাৰ বিষয়ে নতুন নতুন ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম আৰু সেই ভিডিঅ'ৰ জৰিয়তে যাতে আপোনালোক সুস্থ হৈ তুলিব পাৰে, আমাৰ সমাজখন সুস্থ হৈ থাকিব পাৰে, তাৰে কামনা কৰিলোঁ। আহক বন্ধুসকল, তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প'ষ্টাৰ নমস্কাৰ মুদ্ৰা। সূৰ্য নমস্কাৰত সম্পূৰ্ণ 7টা আসন থাকে। প্ৰথম প'ষ্টাৰ হস্ত উত্তান, হাতখন উশাহ লৈ পিছলৈ লৈ যাব। যাৰ যাৰ কঁকাল বিষৰ সমস্যা আছে যথেষ্ট লাভদায়ক, প্ৰাচন তত্ত্ব অধিক শক্তিশালী কৰি তোলে। ইয়াৰ পিছৰ আসন পাদ হস্তাসন, উশাহ এৰি সম্পূৰ্ণ আগলৈ হালি যাব। ভৰি দুখন লগাই ৰাখিব, হাতৰ তলুৱা ভৰি দুখনৰ কাষত ৰাখিব, আঁঠু চিধা ৰাখিব আৰু মূৰ তললৈ। এডভান্স আসনত সম্পূৰ্ণ কপালখন আঁঠুত লগোৱা হয়। যাৰ যাৰ কঁকাল বিষৰ সমস্যাত ভুগি আছে তেওঁলোকে এই আসন নকৰিব। ইয়াৰ পিছৰ আসন অষ্ট্ৰেচন চালন। বাওঁ ভৰিটো পিছলৈ দিব, সোঁ ভৰিটো হাত দুখনৰ মাজত ৰাখিব, দৃষ্টি সন্মুখত থাকিব, আঁঠু চিধা। সাইটিকা পেইনত ভুগি থকা ৰোগীৰ বাবে এই আসন যথেষ্ট উপকাৰী। ইয়াৰ পিছৰ আসন দণ্ডাসন। ভৰি দুইখন লগ লাগি থাকিব, হাত দুখন সমান্তৰাল আৰু মূৰৰ পৰা ভৰিলৈকে এডাল দণ্ডৰ দৰে সমান্তৰাল গৈ থাকিব লাগিব। ইয়াৰ পিছৰ আসন অষ্টাংগ প্ৰণাম। অষ্টাংগ মানে 8টা অংগ, 8টা অংগ মাটিত লগ লাগি থাকিব। মন কৰিব আঁঠু, বুকু আৰু থুতৰি, কিছুমানে ফৰহেডো লগায়। এই 3টা অংগ সদায় মাটিত লগাই ৰাখিব। ইয়াৰ পিছৰ আসন ভুজংগাসন, কোব্ৰা প'জ। ফেটি সাপৰ দৰে সম্পূৰ্ণ ওপৰলৈ বুকুখন উঠাই আনিব লাগে। ইয়াৰ পিছৰ পজিশ্যন পৰ্বতাসন, মাউণ্টেইন প'জ। এই আসনে কঁকাল বিষৰ সমস্যাত ভোগা তথা বাউসী যিসকলৰ বিষাই থাকে তেওঁলোকৰ কাৰণে যথেষ্ট উপকাৰী। পুনৰবাৰ অষ্ট্ৰাসন চালন। বাওঁ ভৰি পিছলৈ লৈ গৈছিলোঁ, গতিকে বাওঁ ভৰি পুনৰ আগৰ হাত দুটাৰ মাজলৈ লৈ আহিব লাগে। প্ৰথম অৱস্থাত বাওঁ ভৰি লৈ গৈছিলোঁ, গতিকে বাওঁ ভৰি পুনৰ আগলৈ লৈ আহিব লাগে। এয়া পাদ হস্তাসন। আগতে কৈ গৈছোঁ, কঁকাল বিষৰ সমস্যাত ভোগা ৰোগীয়ে এই আসন কৰিব নালাগে। ইয়াৰ পিছৰ আসন হস্ত উত্তান। কঁকাল বিষৰ সমস্যাত ভোগা ৰোগীৰ বাবে যথেষ্ট লাভদায়ক। প্ৰতিটো আসনত আপোনালোকে অন্ততঃ 6 ছেকেণ্ড হোল্ড কৰি ৰাখিব। পুনৰ এইকেইটা আসনে ৰিপিট কৰিব লাগে। পুনৰবাৰ হস্ত উত্তান। এই সূৰ্য নমস্কাৰৰ ফলত যাৰ যাৰ অতিৰিক্ত ফেটছ আছে সেই ফেটছখিনি দূৰ হয়, চৰ্বি দূৰ হয় আৰু এই সূৰ্য নমস্কাৰৰ যিটো 7টা আসন আছে সেই 7টা আসন যথেষ্ট লাভদায়ক। এইবাৰ মনত ৰাখিব, সোঁ ভৰিখন পিছলৈ লৈ যাব। প্ৰথম অৱস্থাত বাওঁ ভৰিখন দিছিলে, এবাৰ সোঁ ভৰিখন দিব। ইয়াত 7টা আসন আছে। এই 7টাই আমাৰ মানৱ শৰীৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। ফলত ষ্টেমিনা বাঢ়ে, ষ্টেমিনা অধিক শক্তিশালী হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বৃদ্ধি পায়। ফলত আমাৰ শৰীৰটো অধিক ষ্ট্ৰং হৈ উঠে। এই সূৰ্য নমস্কাৰত বেক বেণ্ডিং, ফৰৱাৰ্ড বেণ্ডিং, ষ্ট্ৰেচিং সকলোখিনি আছে। গতিকে এই সূৰ্য নমস্কাৰ অতি উত্তম। খালী পেটত কৰিব লাগে, হয় ৰাতিপুৱা কৰিব, নহয় আবেলি কৰিব পাৰিব। যিসকলে অবিচিটিত ভুগি আছে, যথেষ্ট শকত হয়, তেওঁলোকৰ এই আসন, এই সূৰ্য নমস্কাৰ যথেষ্ট উপকাৰী। আপোনালোকে এই আসন অন্ততঃ
10-15 মিনিট সময় ৰেগুলাৰ প্ৰেক্টিছ কৰিব আৰু আপোনালোকে 7 দিনৰ ভিতৰত ইয়াৰ ৰিজাল্ট পাব। বহুতো ছোৱালীয়ে আৰু মহিলাই মোক কৈ থাকে যে আমাৰ ওজন বহুত, এই ওজন কমাবৰ কাৰণে কি আসন কৰিম? এই সূৰ্য নমস্কাৰ ওজন কমোৱাৰ বাবে যথেষ্ট উপকাৰী। আপোনালোকে ৰাতিপুৱা বা ইভিনিং টাইম এই সূৰ্য নমস্কাৰ কৰক আৰু ইয়াৰ প্ৰফিট চাওক। হৃদৰোগী, ল' BP, হাই BP আদি পেচেণ্টে এই সূৰ্য নমস্কাৰৰ পৰা আঁতৰত থাকক। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এই বেল আইকনটো বজাবলৈ নাপাহৰিব।